আজি দুপৰীয়া ভাত খাজৰ লগত আমাৰ ছোৱালী ভিডিঅ' বনাইছিলে আপোনালোককো অলপ দেখাওঁ বুলি ভাবিলোঁ, সেইবাবে দেখাইছোঁ। ছোৱালী ভাত খাইছে বাদামৰ চাটনি, ফ্ৰেঞ্চবিন, গাজৰ আলু ভাজি, লগতে কবি দেখিছে। তাই জলকীয়াও খায়। তাই জলকীয়া ভাতৰ লগতে জলকীয়া এটা লাগেই। লগতে দালি আছিলে, দালি জাতিলাও বিলাহী আৰু দালি হয়। তাই ভাত সাজ খাওঁতে ক'লে আজি বোলে মোক ভিডিঅ' বনোৱা, সেইকাৰণে বনাই দিলোঁ। আপোনালোকে বেয়া নাপাব ভাত খোৱা ভিডিঅ' দিয়াৰ বাবে। ইয়াৰ লগতে আমাৰ বগৰী পাৰিছিলে আজি। আমাৰ ঘৰতে আছে বগৰী গছ। মই বগৰী পাৰা অলপ আপোনালোকক দেখালোঁ। আমাৰ বগৰীটো খাবলৈ বহুত ধুনীয়া, মিঠা আছে। বগৰী জাত বহুত ডাঙৰ ডাঙৰ হয়। বাপেকে ওপৰৰ পৰা পাৰিছে, মানে কি হ'ল, তাই বগৰী খাওঁ বুলি বহুত জোৰ জবস্তি কৰাৰ কাৰণে বাপেকে টিঙৰ ওপৰত উঠি গৈ বগৰী কেইটামান ছিঙি আনি দিছে। একদম বগৰী বহুত টেঙা পাগল হয়। টেঙাৰ কাৰণে মানে ক'ব নালাগে আৰু ৰাতিও টেঙা হয়। সেয়া বগৰী দেখিছে কিমান ডাঙৰ ডাঙৰ, খাবলৈও টেষ্ট আছে বহুত। সেয়া বগৰী। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব।